ITDP आरो DRDA बिफाननिफ्राय गामि हाइमास सलाराइजेसन राननानै होदों। बाक्सा जिल्लानि DRDA मावख'आव दिनै बिटिआरनि मावफुं सोद्रोमा घनश्याम दास EM राकेश ब्रह्म आरो बिफाननि प्रजेक्ट डिरेक्टरनि नुजाथिनायाव ITDP आरो DRDA बिफाननिफ्राय गं 180 लामायाव होनाय सलार लाइट राननानै होयो। बे सलार सिस्टेम लाइटखौ हरनि समाव खोमसि दरसि जानानै थानाय फिसा हाथाय बाजार खना खनला गामिनि लामायाव होनाय जागोन। बिटिआरनि साफ्रोमबो सुबुङा हरनि समावबो गिनाय गैयाजासे थाबायनो हानाय बायदि बे गोजौ थाखोनि सलार लाइटखौ राननानै होनाय जादों। बोखावजायै बाक्सा जिल्ला आरो तामुलपुर जिल्लानि गुबुन खना खनला गामिनि सक टार्निं आरो दरसि जायगायाव बे सलार लाइटखौ होनाय जागोन होनना फोरमायदों बिटिआरनि EM घनश्याम दास बिथाङा। কাৰণ আমাৰ এই বস্তুখিনি দিয়াৰ লগে লগে সকলো ৰাইজৰ উপকৃত হ'ব। কাৰণ যিবিলাক জায়গাত এনেকুৱা জায়গা আছে মানুহ যাবৰ কাৰণে সক্ষম নহয়, অন্ধকাৰ হৈ থাকে, আৰু লগতে যিকোনো আমাৰ সৰু সুৰাকৈ বজাৰ হয়, বজাৰৰ এৰিয়াবিলাকত ৰাতি লাইট যোৱাৰ লগে লগে তেওঁলোক অন্ধকাৰ ভুগিব লগা হয়। যদি হাইমাৰ্ক আমাৰ চলাৰ চিষ্টেম লাইট যদি থাকে তেতিয়াহ'লে বেপাৰ বাণিজ্য কৰাতে তেওঁলোকৰ অসুবিধা নহয়, আৰু সেই এৰিয়াটোত অহা এই দোকানীসকলে খুব আনন্দিত হ'ব, আৰু লগতে তেওঁলোকৰ অকলো অসুবিধা নহয়। কাৰণ অন্ধকাৰ হোৱাৰ লগে লগে তেওঁলোকৰ ভৱিষ্যত ভয় ভাৱ এটা সোমাই আহে। কিন্তু সেই ভয় ভাৱটো এতিয়া আমাৰ বিটিআৰ চৰকাৰখনত নাই, তৰুণোদয় চৰকাৰৰ নেতৃত্বত নাই, আৰু লগতে আজি কিমান শান্তিপ্ৰিয় হিচাপে আমাৰ চৰকাৰখন চলি আছে। এই চৰকাৰৰ জৰিয়তে সকলো ৰাইজক জনাব বিচাৰিছে যে হাইমাৰ্ক আমাৰ চলাৰ চিষ্টেম লাইটৰ কাৰণে আমি আকৌ আবেদন কৰিম। আবেদন কৰি যে আমি কিছুমান আনি পেলাই যিমান আমাৰ অঞ্চল আছে সকলোতে আমি দিব পাৰিলে নিশ্চয় ৰাইজে সুখী হ'ব, তাকে পৰিৱৰ্তন বুলি ক'ব। আৰু এই বস্তুখিনি আমাৰ অসম চৰকাৰৰ লগতে আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে আৰু আমাৰ বিটিআৰৰ জৰিয়তে সকলো কামবিলাক আগবঢ়াই দি আছে। বিটিআৰখনক ভাল চকুৰে চাই পেলাই বহুত বস্তু আগবঢ়াইছে, আৰু সেই মৰ্মে যে আগন্তুক আমাৰ এই এৰিয়াটোত এতিয়া বিটিআৰ চৰকাৰৰ এছেম্বলিৰ কথাটো আমি সেনেকৈ ক'বলৈ নাযাওঁ। হয়, কিছুমান বিটিআৰ চৰকাৰত তৰ্ক বিতৰ্ক কাজিয়া পেচাল হয়, কাৰণ বিৰোধী থাকে, ৰুলিং আৰু বিৰোধী চৰকাৰ থাকে, তেওঁলোকৰ কথোপকথন হয়, কাজিয়া পেচাল হয়, সকলো কিছুমান আমাৰ কানুন লাগু কৰিব লগা হয়। তাৰ লগতে বহুত ভাল কাম এটা হৈছে যে আমাৰ বিটিআৰ চৰকাৰখন পৰিৱৰ্তনৰ লগতে আমি গ্ৰীণ বৰ্ডন মিছনৰ আমাৰ এটা সিদিনাকালি ইছ্যু হৈছে, আৰু সেইটো আমাৰ একচেপ্ট হৈ গৈছে। তাৰ লগতে আমি যিবিলাক নেকি গাঁৱে ভূঞে আমাৰ পানীৰ নাটনি বা আৰু লগতে আমি যি প্লাষ্টিকৰ ব্যৱহাৰ কৰিছোঁ, যেনে এইবিলাক প্লাষ্টিকবিলাক পৰি আছে, পুচি নাযায়, সেইবিলাক দূৰ কৰাৰ কাৰণে আমি পদক্ষেপ লোৱা হৈছে। আৰু সেই মৰ্মে যিবিলাক মানুহে এই পদক্ষেপৰ যেনেকুৱা আমি নাৰিকল হওক বা আমাৰ তামোল গছৰে হওক, কল গছৰে হওক বৰ্তন বনাব বা প্লেট বনাব, গ্লাছ বনাব, তেনেকুৱা কৰাৰ কাৰণে আমাৰ বিটিআৰ চৰকাৰখনে তেওঁলোকক এটা ফাইনেন্সৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু সেই মৰ্মে আমি যেন বিটিআৰ চৰকাৰখনত যে আমি প্লাষ্টিক মুক্ত কৰিব বিচাৰিছোঁ, এই প্লাষ্টিক মুক্ত হ'লেহে বিটিআৰ চলিব, আৰু প্লাষ্টিক থাকিলে খেতি বাৰীৰ পৰা আৰম্ভ কৰি নাইকিয়া হৈ যাব ধৰিছে। তাৰ লগতে আৰু আমাৰ গ্ৰীণ মিছনত যেন আমি যিবিলাক আমাৰ অক্সিজেন প্ৰয়োগ কৰে গছ, সেই গছবিলাক ৰোৱাৰ কাৰণে সিদ্ধান্ত কৰা হৈছে। নিম গছৰ পৰা আৰম্ভ কৰি নানানটা